নমস্কাৰ এই মুহূৰ্তত দিবলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ IIT অৰ্থাৎ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিৰ এগৰাকী অধ্যাপকৰ আত্মহননৰ খবৰ পোহৰলৈ আহিছে গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিৰ গণিত বিভাগৰ অধ্যাপক ডক্টৰ সমীৰ কামালৰ মৃতদেহ চিপলোৱা অৱস্থাত উদ্ধাৰ হোৱাটো এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কি কাৰণত অধ্যাপকগৰাকী আত্মহত্যা কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বহুতে সন্দেহ প্ৰকাশ কৰিছে এয়া এক পৰিকল্পিত হত্যাকাণ্ড এগৰাকী অধ্যাপক ডক্টৰ সমীৰ কামাল দিল্লীৰ বাসিন্দা বুলি জানিব পৰা গৈছে আমি আৱাজ বাৰ্তাৰ প্ৰত্যেকগৰাকী দৰ্শকক এই গুৰুত্বপূৰ্ণ খবৰটো দিব লৈছো গুৱাহাটীৰ IITৰ এগৰাকী অধ্যাপকৰ আত্মহননৰ খবৰ পোহৰলৈ আহিছে গুৱাহাটী IITৰ গণিত বিভাগৰ অধ্যাপক ডক্টৰ সমীৰ কামালৰ মৃতদেহ চিপলোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনা এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কি কাৰণত অধ্যাপকগৰাকী আত্মহত্যা কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বহুতে সন্দেহ প্ৰকাশ কৰিছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড উল্লেখযোগ্য যে এগৰাকী অধ্যাপক ডক্টৰ সমীৰ কামালৰ দিল্লীৰ বাসিন্দা আছিল